ঐ লক্ষ্মী বোৱাৰীজনী চাহ দিয়া হে চাহ আয়ো এই মানুহজনে এঘণ্টা আগতে চাহ খালে এক ডাঙৰ কাপত এতিয়া আকৌ চাহ বিচাৰিছে নোৱাৰো এতিয়া চাহ দিবলৈ বাপা মই গা পা ধুই ললো এতিয়া ৰেডি কৰি দিয়া বা মোৰ পুনাই ৰাতিপুৱা গাটো একেবাৰে হিয় বনি যাব বল একদম চালিয়াকে ওলাই দিম তোৰ কাৰণে নকা ধুনীয়া কাপোৰ দুযোৰমান ওলাই থৈ দিছো নহয় চলমান খান আহিলেও পাত্তা নাপায় হ'ব ব'লা অ বিয়ৈ কোন আছিলে মই বিয়ৈ আপুনিহে বিয়ৈ বলক পেলপেলীয়া পায়ক আৰু পুৰি খাই আহোগৈ বিয়ৈ আপোনাৰ গাৰ্লফ্ৰেণ্ডজনী ক'ত আজি সেইজনীকহে নিয়া কথা আছিল বাদ দিয়া এইবোৰ সেইজনীৰ লগত মোৰ ব্ৰেকআপ হ'ল ৰাতিপুৱাই সেইটোহে হ'ল হ'ব বিয়ৈ যাকে আকৌ ছোৱালী পাই যাব নহলে ইয়াতে থাককচোন অলপ দেৰি মই মেণ্টেলৰ পৰা চাবি খুজি আহো বাইকখন লৈ যাওঁ আকৌ ময়ো যাওক লৈ আনক আজি দুজনে পুৰা টাউন হিলাই দিম ছোৱালী ঐ সোনকালে ওলা ইমান পকে মোকে ফাউণ্ডেশ্যন মাৰিব নালাগে স্কুলত এতিয়া গোটেই পুৰি শেষ হৈ যাব পাপা তুমিও দে লোকে কৈছে যাও আকৌ সৰস্বতী অৱস্থা দেবাহে আহে কেলে ষ্টাইল নকৰিম ল'ৰা এইফালে ওলাইচোন এইফালে অকমান পাপা কোৱা তোৰ ভালকে মনত আছে নহয় কালি ৰাতি কি ট্ৰেইনিং দিয়াছিলো সেইবোৰ মই কৰিব নোৱাৰো দেই পেনৰ তলত সেই পুৰি আনা আৰু সেই চব্জি পেটত আনা সেইবোৰ মই নোৱাৰো নকৰো মই তই লোৱা বুকে মাটিত পৰিবি কেলে আনিব নোৱাৰিবি সৰস্বতী পইচাটো এডমিশ্যন লগতে দিয়া আছে এইবিলাক এনেকে লৈ আনিয়ে বস্তু কৰিব লাগিব গোটেই মাও তুমি খাবলৈ যাবাইচোন আৰু বাও নিজৰ কলেজলৈ যাব আৰু কেলে আনিব লাগেনো ঘৰত কোনে খাব আমি খাবলৈ যাম সেইটো দি বস্তু নহ'ব নহয় গোটেই পইচা কিনি মই এক বস্তা আনিম তই এক বস্তা আনিব লাগিব তলত পুৰি ওপৰত পেলপেলীয়া বুট দালি নেজানো দে আপুনি কি কৰে কৰিব মুঠতে মই আনিব নোৱাৰো মই ওলামগেহে এতিয়া এই ল'ৰাটোৱে ভাল কথা ক'লে বুজি নাপায়ো এই অসৎ বালিটো পাপা মোৰ এই ড্ৰেছটো একেবাৰে ভাল লগা নাই তলৰ পালে ভবলুমূৰীয়াকে সেই ধুতিটো লিখিয়া লাগে তুনে ধুমকা মাৰা মেনে পেচা পেকা ল'ৰা এই ড্ৰেছযোৰটো তোক ভাল লাগিছে লাগি থাক পাপা সঁচাকে কৈছো এই ড্ৰেছটো মোৰ একেবাৰে পিন্ধিবলৈ মন যোৱা নাই কপালে ওলাই থাকিব বহিলে এই ল'ৰাটো তাক ইমান চালিয়া লাগিছে এই ড্ৰেছযোৰত তাৰ পচন্দ লগা নাই আৰু এযোৰ আছে সেইটোকে লৈ আনোগে বা মোৰ ল'ৰাটোক আজি ধৰিব পৰা নাই কিছু কা নজৰ না লাগে একেবাৰে হিয় কি কবি আৰু মোৰ পেন কলাটো হৈ থকাই নাই আজি তোক কালা টিকা এটা লগাই দিওঁ বা ডেকা ল'ৰা ওলালি এইবোৰ স্কিনি পেন ভাল নালাগে সেই ঘাগৰা নিচিনা লেহেংগা সেইটোহে পিন্ধি যাব লাগে আমি সেইবোৰহে পিন্ধিছিলো কি মজা লাগে ছোৱালী আমাৰ পকৰে দৌ মাৰি আহে তই মোক শিকাবলৈ আহিছ হা তহঁতি ছোৱালী চাব নাযাও কি চাবলৈ যাও নহলে এই ড্ৰেছবোৰ কেলে পিন্ধিছ স্কুলৰ ড্ৰেছ পিন্ধি যা আজি কিন্তু ঢেলি জীয়েকে ঢেল খাই যাব পাৰে দেই আমাৰ পুনাক চাই লোৱা এতিয়া লুকছ কেনেকে লাগিছে এটা বেয়া লাগিছে বুলি ক এতিয়াও একো ভাল লগা নাই অথনি নিচিনা একেই এতিয়াওহে বেয়া লাগিছে কলা কালাৰটো কি কৈছ এক বুকু দিম এনেকুৱা চালিয়া লাগিছে তাক আকৌ কথা কবলৈ আহিছ সেই ৰেমান ডেকাৰটো লিখিয়া লাগিছে ধুচপাচ গানটো সেই ওলোৱাটো মানুহজনৰ লিখিয়া কথা কবলৈ আহিছ হা তোৰ সেই ফটা সেই স্কিনি জিন্সটো পাই সেইটো ভাল লাগে আজি মই স্কুলত লাজে পাম যি দেখিছো স্কুলত চবে হাঁহিব সৰস্বতী দিনাখন সেই কলা পাঞ্জাবী জোৰ পিন্ধি আহিছ বুলি ল'ৰাটোক হাঁহিবনে তোৰ লগত ফটো উঠিব জানো নাই ৰেমান ডেকেট বুলি ভাবি চাবি আকৌ কি জাকে ফটো উঠিব তই নাজানো নহয় ইনষ্টাগ্ৰামত কি ট্ৰেণ্ডিঙত চলি আছে সেইকাৰণে এই ড্ৰেছটো আনিছো মই ঐ মেণ্টেল মৰিলিয়ে নেকি কওক এতিয়াও জীয়াই আছো মোৱা নাই তোৰ বাইকৰ চাবিটো দেচোন ক'ত থৈছ আপোনাক কেলে আকৌ বাইকৰ চাবি কি কাৰণে লাগে কেলে সেইবোৰ প্ৰশ্ন কৰি নাথাক মুঠতে দে বুলি কৈছো দে ড্ৰাগছৰ ভিতৰতে আছে তাৰপা লৈ যাওক ঠিক আছে বুঢ়াটো যে বাইকখন এটি কি কৰিব আৰু যোৱাবাৰৰ লিখীয়া পথাৰ নপৰিলেগে হৈছে আইও মাথাটো যে এবছৰ বেমাৰটো মোৰ বেছি হৈছে নেকি এনেকুৱা কেতিয়াও হোৱা নাই দেই এনেকুৱা যে বিষাইছে চকু মেলিবও পৰা নাই ভালকে
বেবি মোক কেনেকুৱা লাগিছে গোটেই মানুহ আজি মোকে ঘূৰি ঘূৰি চাব যিহেতু ময়ে ইউনিক পিন্ধিছো ন মোৰ যে বহুত ভাল লাগি আছে মোৰ কি কৰিলো জানা সেই স্কিনি জিন্স সোপা যে মই কাটি মেলি এনেকুৱা বনাই দিলো তাৰপিছত মাৰ সেই পুৰণা সেই শাৰী আছিলে যে এইটো মই মডিফাই কৰি ললো ভাল লাগিছে ন মোক পিছফালে টিকা অলপ ওলাই লৈছো কোৱাচোন কোৱা কেনেকুৱা লাগিছে দেহা এইটো নিপিন্ধিবি ভাল লগা নাই একোৱে ভাল লগা নাই পাটৰ কাপোৰ নহ'লে মুগা কাপোৰ এযোৰে পিন্ধি ল নহ'লে মেক্সি এটা পিন্ধি ল অন্তত শৰীৰটোতো ঢাক খাই থাকিব ছোৱালী ঐ ছোৱালী ক'ত আছ এই মাজনীও দি মই ইয়াত আছো হাগি আছো বেটিনৰ ভিতৰত তই লেটিনত হাগি আছ না ফোনত ৱেটিং হৈ আছ তোৰ লগৰ ছোৱালী মোলৈ ফোন কৰিছে তই বোলে ৱেটিং হৈ আছ সোনকালে ওলাই সিহঁতি বোলে ওলাইছে গৈছো গাভৰু ছোৱালী গৰি 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 চোৱাৰ বয়সেইটো মোৰ তথাপিও বুকু কণ কপে দুৰু দুৰু এতেৰি এইফালে বঢ়িয়া মাল আহিছে বে বলিয়া মাল ক'ত এজনী নতুন নাই আমাৰ কৃষ্ণা বাৰ হয় নয় জানো সঁচাকেতো তৃষ্ণাহঁতেতো হয় টুটুলি তোৰ চকু পাৱাৰ মানিব লাগিব দেই তৃষ্ণা তোমাক আজি বৰ মৰম লাগিছে দেই ৰঙা আৰু মুগা কম্বিনেশ্যনত থেংক ইউ হাগুৰাদা হ'ব ইটছ অ'কে হাগুৰাদা পিছে মোক কেনেকুৱা লাগিছে একো কমপ্লিমেণ্ট নাই অকল কৃষ্ণাকে ধুনীয়া বুলি কৈ থৈ দিলা যে তোকতো ক'বই নালাগে কি ক'ম আৰু পিছে যাবা নেকি ফচকে থৈ আহোগে নালাগে ইমান ধুনীয়া মেখেলা চাদৰ পিন্ধিছো ৰিক্সাত উঠিবলৈ পিন্ধা নাই নহয় আমি ৰাস্তাত খোজকাঢ়ি লোকক দেখাবলৈহে পিন্ধি আহিছো হয় নেকি দে যা এনো আমাৰ অসমৰ সৰস্বতী হৈ থকা নাই ফেশ্বন শ্ব'হে হৈ গৈছে আৰু গৈছো পিছে ৰাস্তাত কোনোবাই জোকালে ফোন এটা কৰি দিবি দেই তাক ৰিক্সালৈ পিটি থৈ আহিমগে হ'ব দিয়ক টুটুলি কওক চিধা উত্তৰ দিবি আকৌ কথা এটা সুধিছো এই তৃষ্ণাজনীৰ বয়ফ্ৰেণ্ড আছে নি নাজানো দেই কাক ভাল পায় কিন্তু কেতিয়াবা কথা পাতে সেইবোৰ লগৰ নেকি লগৰ হলে ভাল দেই মই আকৌ সৰু ছোৱালী বুলি এৰি থৈ দিছো নহলে মই কেতিয়াবা পতালো হয় বৰ কথা এটা নকয় ন ছোৱালীজনী কয় কথা লগৰ লগত কয় নহয় আৰু গলতো বহুত কথা কৈ থাকে ঘৰৰ মানুহ আৰু লগৰ লগতো কথা পাতিবই সেইটো কমন মইতো সোধা নাই নহয় মই গাঁৱৰ ল'ৰাৰ লগত তেনেকে কথা এটা বৰ নাপাতে ন সেইটোহে সুধিছো মইতো নাজানিম দেই কিন্তু মায়ে গালি দি থাকে কৃষ্ণাবাই বোলে কথা কমকে পাতে মানুহৰ লগত বুলি নহলে কাৰো লগত এতিয়ালৈকে ৰিলেশ্যন অহা নাই যদি ময়ে লাইনটো পোনাই দিব লাগিব আৰু টুটুলি তই মোক বিন্দ বুলি মাতিবি দেই এতিয়াৰ পৰা তোৰ লিখাটো মোক তলাব দিবি তেতিয়াহে বিন্দ মাতিম ল'ৰা চলাবি আকৌ প্ৰথমে তোৰ বাৰ লগৰ লাইনটোতো পোনাব দে কেনেবাকে লাইন পোনাই যায় তাৰপিছত বিয়া চিয়া কৰিলেতো তহঁতৰ ঘৰত ৩-৪ দিনকে থাকিবলৈ যামেই নহয় তেতিয়া কিমান চলাই থাকিবি বিয়ৈ আগত ক'ত সোমাব বিয়ৈ আগত অংগনাবাদীত সোমাম তাৰপিছত হাইস্কুলত একেবাৰে লাষ্টত ইউনিভাৰ্চিটিত সোমাম দেই ঠিকে কৈছে বিয়ৈ অংগনাবাদীত মজা পায়ক দিয়ে নহয় হাইস্কুলত আকৌ থোপাটোপ সেই ফুলকবি খিচিৰি ইউনিভাৰ্চিটিত আকৌ পুৰি প্লাছ ছোৱালী চাম মজা লাগিব বিয়ৈ সেইকাৰণেতো এই আইডিয়াটো লগাইছো বজাই দিম খিচিৰি আৰু পায়স মজাছে বিয়ৈ হয়কেইটা কি আঁতৰি দিয়ক মহতিয়াই লৈ যাব এইকেইটাৰ ৰগ উঠি আছে ধুম মচালে ধুম বেবি আৰু অকমান স্পীডত চলোৱা It's too slow. Okay, baby. Don't take tension. বিয়ৈ এজনী ঢেঁকী ছোৱালী নহয়নে চাচোন কি টিলিক তালাক ঘূৰি আছে মাক বাপেকে বাৰু জানে নে নাজানে এইবোৰ নেজানো দেই বিয়ৈ দৰকাৰ নাই কোনে কি কয় কৈ থাক বলক আমিও আমাৰ কাম কৰোগে বলক সিহঁতেও নিজৰ ভাগৰ কাম কৰি আছে আমিও কৰোগে বলক আৰু কি দেখি পাং আৰু দেই ভগৱানেহে জানে বেবি কিবা খাবা তুমি No, baby. I don't want to eat anything here. Let's go to McDonald's or KFC. মানে খাওঁ দেই ইয়াৰ পৰা যিখন যে লেতেৰা লাগিছে ৰকি কৰ মানুহ থালি হয় বৰ পেটপেটাই থকা নিচিনা লাগিছে মোৰ গাৰ্লফ্ৰেণ্ডজনী আকৌ বেবি তুমি এই ছাত্ৰীবিলাকৰ লগত কথা পাতা হা সিহঁতে একোৱে নাই চোৱা গেঞ্জি পিন্ধি আছে কেনেকুৱা বিখাৰী নিচিনা ৰাস্তাতে বহি আছে
ছোৱালীজনী কি পিন্ধি গৈছে ঐ ছোৱালী এইবিলাক কি পথাৰৰ নিচিনা পিন্ধি গৈছ হয় লোকেতো কুকুৰে কামৰ কাপোৰ পিন্ধিছ বুলি নাহাৰিবনে পাপা এইবিলাক ফেশ্বন হয় আজি মই সুন্দৰী প্ৰতিযোগিতাত ফাৰ্ষ্ট পাবই লাগিব ছোৱালী এই কাপোৰযোৰ ভালে ভালে পিন্ধি যা লাগিলে চুৰিদাৰ পিন্ধি যা পাপা মই কোনো পধ্যে নকলো এইটো পিন্ধিলো যদি পিন্ধিলোৱে ইমান পইচা খৰচ কৰি ডিজাইন কৰিছো তোৰ মাৰৰ মোৰটো ডিজাইন হা এইবিলাক ডিজাইন বুলি কয় লোকেতো খাহিব পেনগুলা বহুত মানুহ হৈছে হয় নাই থাকিব নোযোৱা হৈ গৈছে বহুত মানুহ হৈছে বহিবলৈ জেগাই নাই চাচোন চা হয় তুমি এনেকে মাটিত বহি আছে আমি বহিবলৈ জেগাই নাপাওঁ চাগে খোৱা জেগাটো ফুল হৈ আছে চাগে ন গোটেই ফুল অথনি সোমাই আহিলো মই আকৌ তোৰ গাঁও পাৰলৈকেহে ৰখি আছিলো খাবলৈ যাম আৰু একেলগে নহ'লে সেৱাকণকে কৰি লওঁ কৰি লওঁ ময়ো তাকে ভাবি আছো চাচুটি মা মই মস্ত গাধা ইংৰাজীত যে আৰু অকণমান ভাল কৰাই দিব এবছৰ যদি ভালকে পাছ কৰোঁ অহা বছৰতে মই আপোনাক ঘিউ চাকি জ্বলামগে মাই চোৱাচুটি মাই মই পঢ়ো হয় কিন্তু মই গোটেই পৰীক্ষাত পাহৰি যাওঁ সেইখন অকণমান সহায় কৰিব দেই পৰীক্ষাৰ সময়ত আপুনিতো বাৰু পঢ়ি দিব নোৱাৰে গম পাইছোঁ নিজে পঢ়িব লাগিব নিজে দৰ জবস্তি কৰি মাথাত ঘুচাব লাগিব কিন্তু সেই শক্তিটো দিব আৰু সেইটোকে প্ৰাৰ্থনা কৰিলোঁ আপোনাৰ ওচৰত সুন্দৰী প্ৰতিযোগিতা বাচিবলৈ আমি এতিয়া উপস্থিত হৈছো ভেবেলি গাঁৱৰ নীতি শিক্ষা কলেজত আপোনালোকে গোটেই চাই থাকিব ছোৱালীখনক দেখিছে নাই মোতকৈ গোটেই ওখ হৈ আছে এটা কুৱেশ্যন সুধিম ফাৰ্ষ্ট কুৱেশ্যন হৈছে তুমি কোৱাচোন সৰস্বতী মায়ে হাতত কি লৈ থাকে কোৱা কি লৈ থাকে মই পাহৰি গৈছোঁ দাদা অকণমান পিছত মোক সুধিব দেই মই পাহৰি গৈছোঁ নাই আৰু পিছত সুধিবলৈ নাই অকল এবাৰহে চান্স পাবা আই নো দাদা ৰ'ব মই কৈ আছোঁ কোৱা নহ'লে সোনকালে কি আছিলে মনত আছে মুখত অহা নাই মানে কি আছিলে নাই ইমান সময় দিব নোৱাৰো নহয় ইয়ৰ টাইম ইজ অভাৰ নহ'লে এতিয়া তুমি কোৱাচোন সৰস্বতী মায়ে হাতত কি লৈ থাকে It may be guitar, right? No, it's completely wrong answer. গিটাৰেটো আছিলে দাদা চাচোন গিটাৰ লৈ আছে হাতত এতিয়াও নহয় সেইটো গিটাৰ বুলি নকয় বেলেগ এটা নাম আছে মই নোৱাৰিম দেন আই গো Yes, you can go. চুনচুনি আহা কি কৰি আছা তুমি তাত ব'লা তুমিতো ৰং এনচাৰ দিলা ন গৈছো